Raw sock na itu. Oi hoi sock itu. Sock. Itu ebar try kori sao. প্ৰিয় দৰ্শক আজি আহিছো বৰপেটা টুটুলে আৰু বৰপেটাত আহিছো তৃষ্ণা বেকাৰীত আৰু তৃষ্ণা বেকাৰীত আহিছো মিঠাই খাব সদায়তো বেলেগ বেলেগ খোৱা খাই থাকো আজি মিঠাইৰ ওপৰত এটা স্পেশাল ভিডিঅ' কৰিবলৈ গৈ আছো এই তৃষ্ণা বেকাৰী যথেষ্ট পৰিমাণে ভেৰাইটি মিঠাই আছে যদি আপোনালোকে চাই তিলে দেখিব বিভিন্ন প্ৰকাৰৰ মিঠাই ইয়াত আছে কিন্তু কি মিঠাই আছে দোকানৰ এজন ব্যক্তিৰ পৰা মই জানিম কি মিঠাই আছে এবাৰ ক'ব কোনটো কি মিঠাই কি আছে মিঠাই ইয়াতে এতে বহুত ধৰণৰ মিঠাই আছে লালমোহন আছে তাৰ পিছত ইটো গোলাপ চিত্ৰকূট আছে সানাৰ বৰফি আছে আৰু হেতু হল লাড্ডু ঘিয়ৰ লাড্ডু গেলাৰু এইটো এটা সানাৰ হেৰি এইটো ইলিশ পেটি কয় ইলিশ পেটি বুলি কয় সুইটস অফ অৰেঞ্জৰ মিষ্টি আছে গুৰৰ মিঠাই আছে আৰু কি আছে আৰু বহুত কালাকন ইফালে তলত আৰু ইফালে এইটো কি ৰসমলাই বাটিত যেটো দিয়ে ন এটো দেখাই দিবচোন বাটিত দিয়া ৰসমলাইটো দেখাই দিবা এইটো বাটিত দিয়া ৰসমলাই এইবিলাক তো মানে পেটিসেৰিজ আছে বিস্কিট সব আছে কিন্তু আজি হেবিলাকত নাযাও গতিকে ইয়াৰ পৰা বাছি 2-3 পিস মিঠাই আমি ট্ৰাই কৰিম আমাক 2-3 প্ৰকাৰৰ মিঠাই আপুনি দিব মিঠাই ট্ৰাই কৰিম মই মিঠাৰ অৰ্ডাৰ ইতিমধ্যে কৰিলো আৰু কি মিঠাই খাও আৰু ইয়াৰ মিঠাই টেষ্ট কেনেকুৱা আপোনালোক কৈ আছো ইতিমধ্যে আমাৰ মিঠাৰ প্লেটটো ৰেডি হৈছে এইকেটা মিঠাই 1 2 3 4 প্ৰকাৰৰ মিঠাই লৈছো কি দিছে মিঠাই এটা এটো হল ইলিশ পেটি এটো ইলিশ পেটি এবাৰ দেখুৱাই দিব ইলিশ পেটি এটো হল ঘিত ভজা লাৰু বুন্দিয়া লাৰু ন আৰু এটো হল সুইটস অফ ওই হয় আৰু এটো চিত্ৰকূট এতিয়া এখিনি খোৱাৰ পাল আৰু কোনটো কিমান দাম এটো কৈ দিবা এবাৰ এটো কিমান দাম 15 টকা এটো 15 টকা 15 টকা এটো 15 টকা এটো 10 টকা মাত্ৰ ঘিত ভজা লাড্ডু মাত্ৰ 10 টকা বঢ়িয়া প্ৰথমে স্টাৰ্ট কোনটোৰ পৰা কৰিম কোনটো খাম প্ৰথমে এইটোৰ পৰা স্টাৰ্ট কৰি দেখি ভাল লাগিছে একদম মানে ৰস চাওক না এইটো oi hoi sauk etu sauk etu ebar try kori sao ultimate taste etu bahut boriya taste etu aru ebar khao eto mosti aru ebar ইয়াৰ পৰা ইলিশ পেটি অলপ ট্ৰাই কৰি চাম এটো এই প্ৰতিটো মিঠাই এক ইউনিক টেষ্ট আছে আৰু এইটো হল সুইটস অফ এটো এবাৰ ট্ৰাই কৰি চাও এটো কালাৰটো চাওক এবাৰ ইমান ধুনীয়া লাগিছে এবাৰ খাই চাম মুখত দিও একদম ইউনিক আৰু এইবাৰ ট্ৰাই কৰিম ঘিত ফ্ৰাই কৰা এইটো বুন্দিয়া লাৰু প্ৰতিটো মিঠাই তৃষ্ণা বেকাৰী প্ৰতিটো মিঠাই বেলেগ ধৰণৰ ইউনিক টেষ্ট আছে খাবলৈ বহুতে বঢ়িয়া আহিব আৰু খাব আটাইতকৈ বেছি ভাল লাগিছে এইটো মিঠাই আৰু এবাৰ লাষ্টত খাইছো মস্তি